যোৱাকালি বৰষুণ বতাহ বৰষুণত কি অৱস্থা হৈছে চাওকচোন। এয়া লাইনৰ তাঁৰ কেনেকৈ গৈছে চাওকচোন, হিলি গৈছে লাইনৰ তাঁৰ। এইপিনে এইবিলাকেই গাছ চাছ গোটেইবিলাক চেচ একদম ধ্বংস কৰি পেলাইছে মানুহৰ ঘৰ দুৱাৰ। এই স্কুলখনৰ অৱস্থা দেখাম মই আপোনালোকক, চাওকচোন এই স্কুলখনৰ অৱস্থা। এই আমাৰ লাইনৰ তাঁৰ কেনেকৈ পৰি গৈছে দেখিছে, এনেকৈ কৰি লাইনৰ তাঁৰবিলাক কেনেকৈ পৰি গৈছে দেখিছেনে চাওকচোন। সেইটো গোটা ভাঙব কিন্তু এইটো গোটা নহয় এই কোনাৰ গোটাটো চাওকচোন কি অৱস্থা হৈছে। এই আম গছডাল উভালি দিছে, উভালি দিয়াতে ঘৰৰ ভিতৰত পৰি গৈছে মানে ওপৰৰ পৰা টিং চিং ভাঙি পৰি গৈছে ওপৰৰ পৰা। আৰু আমডালৰ তলতে এখন বিচনা আছিল, সৌভাগ্যক্ৰমে মানুহজন বাচি গৈছে। চাওক চব চেচ কৰি পেলাইছে, দেখিছে চব চেচ কৰি দিছে বাৰু। এই বাঁহ কাটি আছে দেখিছি না, এই পূৰা লাইনৰ তাৰত পৰি লাইনৰ তাত চব ছিঙি গৈছিল অকল হয় পূৰা। এটা চব কাটি দিছি পূৰা। এতিয়া চাওকচোন এই লাইনৰ তার মাটিত লাইনৰ তার হৈ আছে পূৰা, মাটিত আঠি হৈ আছে তাৰ পৰা ছিঙি গৈছে। গাছ চুপি এতিয়া মানে উভালি দিছে। যাওক গাছ চাছ খালত পেলাই দিছে। এই আম গাছডাল মানে পৰিছেতো পৰিছে চাওকচোন, কেনেকুৱা পৰিছে চোতালত পৰিছে। যদি ঘৰত পৰিলে হয় তেনে চব বৰবাদ হৈ গ'ল হয়। সৌভাগ্যক্ৰমে বাচি গৈছে ঘৰটো। গোটেই বাঁহ গাছ উভালি পৰিছে, এই বাঁহ ৰাস্তাত কেনেকৈ পৰি গৈছে দেখিছে, চব পুৰা উভালি পৰি গৈছে। ভাই পাকাৰ ৱাল কেনেকৈ ভাঙি পেলাইছে বুজিছেনে, ভাঙি পেলাইছে কেনেকৈ গছ পৰি গৈছে। এইটো বাথৰুম হয়, বাথৰুমৰ ওপৰত পৰি গৈছে। এইখন স্কুল হয়। চাওক ঘৰ কেনেকৈ গছ পৰি ঘৰটো কেনেকৈ লৈ আহিছে চাওকচোন, দেখিছেনে ইমান দুখ লগা কাৰণ। বহুত দুখীয়া দুখীয়া মানুহ, গছবিলাক কেনেকৈ ভাঙি উভালি লৈ আহিছে চাওকচোন, কি অৱস্থা হৈছে দেখিছে গছ পৰি এই গোটেই নাইকিয়া হৈ গৈছে। দুইডাল গাছ কেনেকৈ ওলমি আছে দেখিছে, ছিঙি গৈছে তাত। ছিঙি পেলাইছে মাজত, ঘৰৰ ওপৰত কেনেকৈ পৰি গৈছে, ঘৰ চৰ ভাঙি টচ নচ কৰি পেলাইছে দেখিছে, দেখিছে এইবিলাক পৰি গৈছে। ৰাস্তা কমপ্লিট ব্লক হৈ গৈছে, পূৰা ব্লক হৈ গৈছিলে ৰাস্তা। এই কাষৰবিলাক কাটি কাটি কিবাকৈ ক্লিয়াৰ কৰিছে চাওকচোন ৰাস্তাবিলাক কাটি কাটি মানে মন্দিৰ আছিলে, মন্দিৰ গোটেই ঘূৰাই লৈ গৈছে।
ভাঙি পেলাইছে চব টচ নচ কৰি পেলাইছে দেখিছেনে এই চাওক এই গাছ দুডাল গাছ উভালি পেলাইছে বহুত ডাঙৰ ডাঙৰ গাছ প্ৰকাণ্ড প্ৰকাণ্ড গাছ উভালি পেলাইছে এই ৰাস্তাটো কমপ্লিট ব্লক হৈ গৈছিলে পুৱা আৰু এই লাইনৰ খুঁটা এনেকৈ কৰি চাওক লাইনৰ খুঁটা চেছ কৰি দিছে ইমান বতাহৰ তাণ্ডৱ আছিল যে মানে ভাবিব নোৱাৰে আপুনি ঘৰ পৰ্যন্ত হিলাই দিছে এনেকৈ ছিঙি দিছে তাক লাইনৰ খুঁটা কেনেকৈ ভাঙি গৈছে লাইনৰ খুঁটা এনেকৈ ভাঙি গৈছে ইমান বতাহৰ তাণ্ডৱ কালি যোৱাকালি চোন গাছ চাছ কেনেকৈ ভাঙি গৈছে ছিঙি গৈছে গাছ ইয়াতে ছিঙি দিছে ওপৰত দেখিছেনে খুঁটাবিলাক লাইনৰ খুঁটা কেনেকৈ দিছে চাওক কেনেকুৱা কৰি পৰি গৈছে কি অৱস্থা